हेलो नमस्कार एंड वेलकम बैक टू माय चैनल और बर्तमान आज आमी मणिराम देवान ट्रेड सेंटरत और इतना चलि आछे लिओ एक्सपो 2021 सो मैं देखाई दी आछो मोर लगत आछे बंधु तन्मय और विकास तो बोलक आमिओ भितरखिनि चाই আহোঁ কেনেকুৱা কি হৈ আছে তো বেছি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ তো আমি আহিলোঁ ভিতৰত এতিয়া চাই লওক এবাৰ বস্তুখিনি ক'ত কি কি আহিছে আমাৰ ভালদৰে এবাৰ চাই লওক তো ইয়াতে এটা দাদা আহিছে দাদাজন তো দাদা এখন দোকান দিছে কিহৰ চকছৰ দোকান দাদা দোকানখনৰ ইয়াতে এইবিলাক ধৰণৰ মোজা আৰু বিভিন্ন ধৰণৰ আছে বস্তু ইয়াতে আপুনি আহিলে ইয়াতে ল'ব পাৰিব দাদাৰ নামটো কৈ দিয়ক মোৰ নাম পংকজ শৰ্মা মই প্ৰত্যেক বছৰ ইয়াতে থাকোঁ এক্সপৰ্টে থাকোঁ গতিকে আপোনালোকে ধুনীয়া ধুনীয়া চক্স আহে টেডি বিয়াৰ আহে গতিকে আপোনালোকে উপভোগ কৰিব পৰা বেগ আহে বহুত নানা ধৰণৰ বস্তু আহে গতিকে সকলোকে ক'লোঁ যে আপোনালোকে যিমান পাৰে টাইম পালে সময় পালে আপোনাৰ যেতিয়া আহিব পাৰে এইটো 22 তাৰিখলৈকে আছে প্ৰত্যেক বছৰে আমি ইয়াত আহোঁ গতিকে প্ৰত্যেকে যাতে উপভোগ কৰে আৰু বজাৰ কৰে তো 22 তাৰিখলৈকে ইয়াত আছে তো ইয়াৰ দোকানখনত আহিব পাৰিব সো ইয়াত দুখন দোকান আছে ইৰাণৰ পৰা আহিছে চাগে দোকান দুখন এই দুখন এখন ইৰাণ চিলভাৰ বুলি আছে আৰু এখন আছে আপোনাৰ ইৰাণ চেফ্ৰন বুলি এখন ইৰাণ চেফ্ৰন বুলি সো ইয়াত চাওঁ এজন মানুহে এতিয়া মাতিছিলে সেইজন মানুহৰ পৰা চাই লওঁ ইয়াত কি কি বেচা হয় বা কি কি কৰা হয় সো ইয়াৰ পৰা क्या चीज़ है ये हनी हनी है हनी नेचुरल हनी अच्छा आप लोग कहाँ से ईरान से ईरान से नो शुगर छत्ता वाला फिल्टर वाला खैसार वाला अच्छा अच्छा ओरिजिनल नो शुगर ये सब ईरान से ही है ना ईरान से अच्छा अच्छा क्या आप टेस्ट कर सकते हो ना थोड़ा हाँ टेस्ट करूँगा सो অকণমান টেষ্ট কৰি চাম ইয়াতে এনেকুৱা হয় छत्ता वाला চামুচে फिश ধুনীয়া হয় চ' মই ইয়াত অলপমান মৌ টেষ্ট কৰিছিলোঁ একদম অৰিজিনেল মৌ হয় আৰু ইহঁত আহিছে ইৰাণৰ পৰা চ' ইৰাণৰ পৰা আহিছে ইয়াত লিঅ' এক্সপৰ্ট ত' এইবিলাকৰ প্ৰাইচ মই কৈ দিছোঁ এইবিলাক হ'ল 700 আৰু এইটো 700 হয় और ये कितना प्राइस था आपने बोला वो 1300 हाँ ये और ये हल 1300 टका तो यार आहो अपनी और हाँ ये और ये আছে ইৰাণৰ খেজুৰ হয় তো ইৰাণৰ খেজুৰটো हाँ ये এইটো ইৰাণৰ খেজুৰ मैडम बहुत धुनिया ये वन पॉकेट 300 दो पॉकेट 500 दो पॉकेट 500 তো এনেকৈ আমাৰ লিঅ' এক্সপো শেষ হ'ল আৰু আমি এতিয়া যাই আছোঁ ঘৰলৈ বুলি আপুনিও আহক 22 তাৰিখে শেষ হ'ব 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিলে আৰু 22 ফেব্ৰুৱাৰীটো শেষ হ'ব তো আহক ইয়াতে আহি চাই যাওক কি কি আছে কি কি নাই তো 30 টকা টিকেটৰ দাম হয় আহক তো ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ